নমস্কাৰ জন্মনি বৰা অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত এটা প্ৰজেক্টৰ ওপৰত কথা ক'ম বুলি ভাবিছোঁ। মই নাহৰকটীয়া সৰু বাইদেউ ঘৰলৈ গৈছিলোঁ। সৰু বাইদেউ ঘৰলৈ যাওঁতে তেওঁলোকৰ ফ্ৰণ্টতে মাটি এডোখৰ নতুনকৈ মানুহ এজনে তেওঁলোকৰ অলপ চকুৰ চিনাকি ধৰক মাটি এডোখৰ কিনিলে প্ৰায় এবিঘা মাটি। আৰু মই পটককৈ চকু পৰিলে মাটিডোখৰ বাউণ্ডেৰী ৱাল মৰা আছে। মই ইয়াত কি কৰিছে, তাৰপিছত দেখিলোঁ গৈ চাইছোঁগৈ আৰু বোলে ইয়াত খেতি কৰিছে। তাৰপিছত গৈ দেখিছোঁ খুব ভাল এটা প্ৰজেক্ট তেওঁ কৰিছে। তাৰপিছত ড্ৰেগন ফ্ৰুইটছ আজিকালি খুবেই ফল মূলৰ ধৰক বহুত মানুহে খাবলৈ ধৰিছে। আগতে খাব লাগে খায়, কিন্তু আজিকালি ধৰক ভিটামিনৰ কাৰণে বহুত মানুহে ফল মূল খাবলৈ ধৰিছে। আৰু এই কৰোণাৰ সময়ছোৱাত তেওঁ খুব ভাল এটা প্ৰজেক্ট হাতত লৈছে। ধৰক তেওঁক চৰকাৰৰ ফালৰ পৰা বা কোনোবা এগ্ৰিকালচাৰৰ ফালৰ পৰা কোনো সুবিধা লৈ তেওঁ কামটো কৰা নাই। তেওঁৰ নিজৰ ধনেৰে সেই কামটো আগবাঢ়িছে। ইউটিউবত চাই তেওঁ বোলে কামটো কৰিছে আৰু গৈ দেখিলোঁ খুব ভাল এটা প্ৰজেক্ট তেওঁ কৰিছে। দেখি খুব ভাল লাগিলে। আৰু আমাৰ উঠি অহা যুৱকসকলে যদি মোৰ ভিডিঅ'টোৰ জৰিয়তে চাই ভাল পায়, তেওঁলোকে নিশ্চয় কৰিব পাৰিব বুলি মই আশা কৰিছোঁ। আৰু তেওঁ অইল ইণ্ডিয়াৰ চাকৰি ৰিটায়াৰ হ'ল। তেওঁ আৰু পুত্ৰ লগ লাগি এই কামটো কৰিছে। প্ৰায় এবিঘা মাটিত 220টা পোষ্ট লগাই মেলি ড্ৰেগন ফ্ৰুইটটো কৰিছে। আৰু ৱালৰ ছাইডত আপোনাৰ অমিতা গছ লগাই দিছে, অমিতাৰ খেতি। তাৰপিছত আকৌ আপোনাৰ পোষ্টবিলাকৰ মাজত যিবিলাক জেগা আছে সেইবিলাকক ধৰক শাক সিঁচিছে, ধৰক লাই, মূলা, মৰিচা সেইবিলাক খেতি কৰিছে। আৰু ড্ৰেগন ফ্ৰুইটছ এতিয়া বস্তুটো লগা নাই, ৰুইছে। আৰু কেনেকৈ কৰিছে, কিমান বিঘা মাটি, কিমানকেইটা পোষ্ট তেওঁক সুধিলোঁ। তেওঁ কৈছে কেনেকৈ কি কৰিছে। আৰু মই তেওঁক কৈছোঁ যে আপুনি এই খেতিটো কৰিছে, আপুনি খুব ভাল কৰিছে আৰু কৰক। উঠি অহা যুৱকসকলেও চাই দুই এটা আকৌ খেতিটো কৰিবলৈ ল'ব। ধৰক নিবনুৱাই ধৰক এটা দেখি কামটো কৰিবলৈ সুবিধা হ'ব। আৰু বহুতৰে গাঁৱত খেতি মাটি আছে, ধৰক আপোনাৰ এইটো প্ৰজেক্ট দেখি কৰিবলৈ আগবাঢ়িও আহিব পাৰে। খুব ভাল কাম কৰিছে। চাওকচোন, আপোনালোককো দেখাওঁ। মূলাবোৰ খাব পৰা হৈছে অলপ লাগিব পাই। নহয়, এইটো পচাইছোৱে। পানী নতুন আহি নাছিলে যে আজি সোমাইছোঁ মই। আগে নকলি কেলে মই মানি আপুনি এই খেতিটো ড্ৰেগন ফ্ৰুইটটো কৰিছে আপুনি এতিয়া কৰা কিমান দিন হ'ল? মই মাৰ্চত লগাইছোঁ। হয়, মাৰ্চত 20 তাৰিখে, কিন্তু মই বনাইছিলোঁ খুঁটাকেইটা নৱেম্বৰতে। অঁ টাইম লাগিলে অঁ সেইটো অঁ খুঁটাকেইটা বনাওঁতে। অঁ এনেই আপুনি এইটো প্ৰজেক্টটো কি বেলেগৰ পৰা লৈছে নেকি? নহয়, মই ইউটিউব চাই ল'লোঁ। অঁ ইউটিউবত এইটো চাই কি হ'ল, তলত এইটো আছেতো, হয় এই খুঁটাটো কি হ'ল, ইয়াৰ পৰা এইটো 2 ফুটকৈ, হয় এই 2 ফুটকৈ খান্দিলোঁ। হয় তাত আকৌ 1.5 ফুট, অঁ এইটো আকৌ 1.5 ফুট হয় ইমান ধৰণৰ বহাই দিলোঁ। অঁ বহাই তাত আকৌ এইটো খুন্দিয়ালোঁ। হয় খুন্দিয়াই আকৌ কি কৰিলোঁ, ইয়াত 20-21 কেজি গোবৰ দি মাটি দি মিক্স কৰিলোঁ। হয় তাৰপৰা পুতিলোঁ। অঁ তাৰমানে মোৰ কি হ'ল, মাটিখিনি নতুনকৈ পেলোৱা হৈছিলে যে, কিছুমানে গছকিলে, কিছুমানে ফাটি গৈছে যে, ফাটি গৈছে নতুন মাটি বহি গ'ল। হয় তাৰ বহি যোৱাৰ কাৰণে পুলি কিছুমান মৰি গৈছিলে। মই আকৌ মাটি দি গোবৰ আকৌ সাৰ দি ৰুইছে আকৌ হেৰি কৰিছোঁ। এই খেতিটো এতিয়া বহুতে নৱপ্ৰজন্মই কৰিবলৈ লৈছে আৰু যোনে কৰিছে খুবেই ভাল এইটো প্ৰজেক্ট এটা লৈছে। ধৰক কৰিলে ধৰক আজিকালি এইটো কৰিবই লাগে। ফ্ৰুইটছৰ যিহেতু বহুত স্বাস্থ্যৰ কাৰণেও ভাল। তাৰপিছত আপোনাৰ কিমানমান মাটিটো আছে বাৰু? এইটো এবিঘা আছে। এবিঘা আছে ন? 220টা ফুল আছে। 220টা। এইটো মই দিছোঁ ইয়াৰ পৰা এই তালৈ 7 ফুটকৈ। 7 ফুটকৈ। ইয়াৰ পৰা ইয়ালৈ 8 ফুট দিছোঁ। হয় এইটো অঁ কিছুমানে 7 ফুটো দিয়ে, 6 ফুটো দিয়ে, হয় কিছুমানে অলপ বেছিও দিয়ে, 9 ফুটো দিয়ে। যাৰ যেনেকৈ মাটি থাকে আৰু আপুনি অমিতাও লগাই দিছে ন? মই এনেই কিনা অমিতা লগাইছিলোঁ, মৰিলে অঁ কিছুমান। অঁ
এইটো তেনেকুৱাই যি গছৰ চাওক ধুনীয়া এটা প্ৰজেক্ট তেওঁ কৰিবলৈ লৈছে খুব সুন্দৰ এটা প্ৰচেছ বুলি মই ভাবোঁ নৱপ্ৰজন্মই এইটো চাই যাতে আকৌ কৰক আমাৰ যোৰহাটৰ ফালেও এইটো বহুতৰ কৃষক আছে তেওঁলোকে চাই মেলি এইটো কৰক চাওক মাজে মাজে চাওক চব্জিও লগাই দিছে ছাইডত আপোনাৰ অমিতাও লগাই দিছে এয়া খোৱাং ডিমৌ আমি লেটা ল'বলৈ আহিছোঁ মা আৰু এওঁ লেটা চাই আছে এখন ব্ৰিজ হয় ইয়াতে অলপ লৈ লেটা চাই আছোঁ বজাৰ কাঁচকলৰ দাংবডি অলপ কিনিলোঁ এয়া আজি ঘৰলৈ যাবলৈ ওলাইছোঁ থাকিম বুলি ভাবিছিলোঁ এওঁ নালাগে বুলি ক'লে সেইবাবে আৰু ঘৰলৈ ওলাইছোঁ যাবলৈ এওঁলোকৰ মোমায়েকৰ ঘৰ চেপনত তাত সোমাই মেলি ভাত পানী খাই যাম চাওঁচোন কিমান কি হয় দেৰি হয় নে সোনকালে হয় আপোনালোককো দেখুৱাই যাম এতিয়া মানে এতিয়া ডিমোত আছে তেহেঁতি সোমোৱাকৈ কথা আছে আকৌ যদি তেহেঁতি সোমাই তেহেঁতকো তাই একো ব্লগত দি দিব ন বেয়া বেয়াকৈ আছে হেৰিয়া কথা নাজানো পাই মই এটা হেৰি হৈ আছোঁ পৰিয়াললৈ সোমালে আকৌ কালিলৈ সোমোৱাকৈ কথা এটাটো শিকিব লাগিব পূজা বুলি কালি আকৌ ওলাই ঘৰৰ পৰা আহি তেওঁলোকৰ মোমায়েকৰ ঘৰত সোমাইছোঁ মৰাণ চেপনত এই আহি পাই চাহ তাহ খালোঁ চাহ তাহ খাই আকৌ ছোৱালীক খোৱালোঁ তাই শুলে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ বাই বাই